নমস্কাৰ। এদিনাখন আপুনি গাড়ীৰে বা বাইকেৰে আপুনি ৰাস্তাৰে আহি আছে আৰু আপুনি এনে ধৰণৰ এটা ধুনীয়া এটা চাৰিআলি এটা পালে। আপুনি চাৰিআলিটো পোৱাৰ লগে লগে আপুনি দেখিবই নহয়, চবফালে দেখা পাই আছোঁ। চ' আপুনি বা মই হয়তো সেই চাৰিআলিটোত নৰখোঁ, চিধা গুচি যাম, কাৰণ ইয়াত গাড়ী মটৰ নাই। ইয়াত কিন্তু অৰ্থাৎ ইয়াত আমেৰিকাত এনেকুৱা ধৰণৰ এখন চাইনবোৰ্ড আছে য'ত লিখা আছে ষ্টপ অলৱে। অৰ্থাৎ আপুনি চাওকচোন, লিখা আছে ষ্টপ অলৱে, অৰ্থাৎ আপুনি যিটো ৰাস্তাৰে আহি নাথাকক কিয় আপুনি ৰৈ দিয়ক অলপ সময়ৰ কাৰণে। এই চাওক, এই গাড়ীখন 1 ছেকেণ্ডৰ কাৰণে অলপ শ্ল' কৰি দিছে আৰু লাহেকৈ গৈছে। অৰ্থাৎ ইয়াত মানুহবিলাকে নিয়ম পালন কৰে। ইয়াত কেমেৰা নাই। আমাৰ তাত কেমেৰা নাথাকিলে হয়তো অলপ সময়ৰ কাৰণেও নৰলেহেঁতেন। এইখন চাওক, এইখন গাড়ীও ৰৈ দিছে। অৰ্থাৎ মানুহ আহক বা নাহক, ৰ'ব লগা নিয়ম মানে ৰ'ব লাগিব। আমিতো মেইন ৰাস্তাত গৈ থাকিলে, আমি বুলি এইকাৰণে কৈছোঁ, কেতিয়াবা হয়তো ময়ো ভুল কৰোঁ বা মই ভুল কৰিছিলোঁ। মেইন ৰাস্তাত গৈ থাকোঁতে যদি ধৰক ৰেড লাইটটো গ্ৰীণ হোৱালৈকে আমাৰ মানে ৰ'বলৈ মানে ধৈৰ্যই নাই, হয়নে? আৰু সেইকাৰণে হয়তো আমাৰ ভুলৰ কাৰণে হয়তো বহুতো এক্সিডেণ্ট হয়। মাজে মাজে এনেকুৱা হয়, ধৰি লওক আপুনি দেখিছে যে ৰেড লাইট আছে, ইফালে গাড়ী নাই, ওলাই দিওঁ আৰু, হয়নে? কেমেৰাও নাই যিহেতু ধৰাটো নপৰে। কিন্তু এই মানসিকতা যিটো আছে, ধৰক এই কেমেৰা নহ'লেও মই সেই ৰেড লাইটটো মানিব লাগিব, মই সেই ছিগনেলটো মানিব লাগিব, সেই মানসিকতাটো যেতিয়া আহি পৰিব, তেতিয়াই এখন সমাজ আচলতে সেইদিনাখনেই বহুত আগবাঢ়ি যাব। হয়নে কথাষাৰ?